ফ্ৰেণ্ড সকলোকে কাৰ্টুন আমি চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। চিংকু পিংকু তহঁতি পিছে আজি স্কুল গৈছিলি নে? কেলে নাযাম আকৌ? ৰচোন তহঁতি যে অকল গেমটোতে যে মন দি আছে, তহঁতি পিছে গম পাইছ নাই গাঁৱত বলীয়া কুকুৰ ওলাইছে নহয়, একদম শিয়ালটো লিখীয়া হেনো দেখিবলৈ। এই কোনেও ধৰিবই পৰা নাই এইটো কি কুকুৰ হয়েই নে নহয়। তহঁতি শুনিছ নে পিছে? শিয়াল ওলাইছে? শিয়াল বুলি কৈছে নেকি? সেই কিবা বলীয়া কুকুৰ বুলিহে কৈছে। মোক এই ঘৰৰ পৰা মই ওলাওঁতেনে মায়ে কৈ পঠিয়াইছে ন, য'ত ত'ত ঘূৰি নুফুৰিবলৈ বলীয়া কুকুৰ ওলাইছে হেনো, গোটেইখন হেনো বোলে মানুহক হেনো বোলে একদম পুৰা কামুৰি মেলি ফুৰিছে হেনো। তেতিয়াহ'লে ব'ল তহঁতি ঘৰলৈ ব'ল। এনেকৈ ইয়াত এই ফিল্ডত খেলি থকা দেখিলে বলীয়া কুকুৰে কিদিলে ক'ত সোমাবি? তহঁতি কেইটাই গছৰ ওপৰতে উঠিব জানো, মই আকৌ গছৰ ওপৰতো উঠিব নাজানো ন। ব'ল তহঁতি মোক একদম ঘৰত থৈ লৈ পেলাই তহঁতি ক'ত যা গৈ থাকিবি ব'ল। মই ঘৰলৈহে যাওঁ দে, তহঁতি খেলি থাক যা। ঐ ৰ পিংকি, আমিও গৈছোঁ। তহঁতি আহি থাক, মই আগবাঢ়িলোঁ দেই। তহঁতি আহি থাক দে, তহঁতলৈ ৰৈ থাকিলে ইয়াত বলীয়া কুকুৰে খাই বৈ নাইকিয়াই কৰিব আৰু। এইজনী ভয়টো যেনিবা বৰ বেছি, ক'বলৈহে পালোঁ ঘৰলৈ যাবলৈকে ওলালে। এই ব'ল তয়ো ময়ো গৈ থাকোঁ ব'ল। এইজনী পাছে আকৌ ৰাস্তাতে পাবলৈ হ'লে এই ভয়তে লাগিলে হেৰি কৰি দিব। ঐ পিংকি, ঐ তোৰ পাছফালে চা, সেইটো কি? ঐ তহঁতে কিন্তু লাগি নাথাকিবি দেই মোৰ লগত। এই নকবি এজনীয়ে লাগিলে ভয়ে খাব। ঐ সেইকেইটা কি বাৰু চাচোন। ঐ মনে পলা সেইকেইটা দেখিছ? একদম কলা কুকুৰৰ পোৱালি। আরে বলিন তই বুঝিস নে নাই? তই বুঝছ গাঁৱৰ মানুহে এনেই ভূত দেখা নাইতো। গাঁৱৰ লোকত বলীয়া কুকুৰে কামুৰিছে, কাক কামুৰিছে, বলীয়া হৈ গৈছে বুলি শুনিছো ৰে। তহঁতি শুনিছ নে বাৰু, নে গাঁৱৰ মানুহেই বলীয়া হৈছে? আৰে ময়ো ন শুনিছো ৰে। তাকেহে এনেকৈ হলেচোন বলীয়া কুকুৰ ওলাই থাকিলেচোন ৰাতিচোন অহা যোৱা কৰিবলৈকে ভয় লাগিবচোন। ঐ বলিন, সেইকেইটা কি বাৰু পলা সেইকেইটাই বলীয়া কুকুৰ। পলা ধৰিবলৈ হলে মৰিলোহে আৰু। এইকেইটাইচোন পলা বলিন, পলা জলদি পলা। মোক এইটো নাযাবি বলিন, নিজক বচা জলদি পলা। যিমান বেগেৰে খোজ দিব পাৰ সিমান বেগেৰে দে, নহলে ইহঁতি তোৰ টিকা এফাল লৈ যাব আৰু। মই সদায় কৈ থাকোঁ সোনকালে ঘৰলৈ আহিবলৈ, নাই তেওঁ সোনকালে আহিব নোৱাৰে। ইমান দেৰি লগাব লাগে নে বাৰু? তুমিনো অকলে কি ফুৱাই আছানো? তই যা ভিতৰত সোমাই থাকে। এই ৰাতিখন তই বাহিৰত ওলাই থাকিব নালাগে। মই দেউতাৰ কাৰণে ৰখি আছোঁ, ইমান দেৰি হ'ল আহি পোৱাহি নাই। নহ'লে বা আকৌ দেউতাক চাগে কুকুৰে কামোৰা নাইতো। অথনি আমাকো পাইছিলে নহয়, তুমি গম পোৱা নাই সেইটো কথা? সেইটো কাৰণে এই খেলা ধূলা কৰিবলৈ যাবলৈ মানা কৰি থৈছোঁ। ই তোৰ আকৌ উৎকহে খাই থাকে নহয়। খেলো স্কুলৰ পৰা আহি পেলাই ঘৰত থাকিলেহে অকল ওলাই যাওঁকে থাকিবি। কাইলৈ পৰা যাবি তোৰ বলীয়া কুকুৰে কামোৰাৰ আগতে মই তোক ঘৰতে এচাৰি লৈ যদি পিটিব নোৱাৰো চাবিচোন। তোৰ মানে উৎপাতটো বেছি হৈছে। যা এতিয়া ভিতৰত সোমাই থাকে। আজি তোৰ কুকুৰে কামুৰিলেচোন কি হ'লহেঁতেন? তাৰ হাতত বলীয়া কুকুৰ। মই যাওঁ তোমাৰ পৰা এনেই মানে কালি শুনিবলৈহে লোৱা হ'ল আৰু। পঢ়া শুনা হ'লে অলপো নাই, অকল খেলা। কাইলৈ পৰা যাবি খেলিবলৈ বুলি। এই দেউতাকটো মানে আহিব হোৱাই নাই এতিয়ালৈকে। মানে গাঁৱে ফুৰোতেনে সন্ধিয়া লাগি গ'ল। এতিয়া ভাত খাব হ'ল, এতিয়ালৈকে ঘৰলৈ আহিবলৈ যাওঁ দেখা নাই। ৰাম কিন্তু কিছু ভাগৰ লাগিছে দেই। হেৰি আপুনিনো কি কৰে ইফালে চাই আছেনো? তুমিহে মোক ভয় খুৱাই মাৰিবা কিন্তু দেই। দেখা নাই বলীয়া কুকুৰে একদম খেদি আহিছে। বলক তেতিয়াহ'লে আকৌ সেইকেইটা আহি নহ'লে বা আমাৰ এই জপনা মুখে পাবহি। সোনকালে ভিতৰলৈ আহক। দেৰি কৰিবই নালাগে, জানেই কি হৈ আছে গাঁওখনত। এফালে বোলে ভূতৰ তাণ্ডৱ, এফালে বোলে কুকুৰৰ তাণ্ডৱ, মানে আৰু চোৰ ডকাইত এইবোৰ আছেই। মানে সেইটো কাৰণে ঘৰলৈ সোনকালে আহিব লাগে। বেলি পৰা মানে এতিয়া ঘৰৰ ভিতৰত সোমাই থকাহে ভাল আৰু।
এই তই ঠিকেই কৈছ বুজিছ এই কুকুৰবোৰৰ পৰা যে ঘৰৰ পৰা ওলাই আহিবলৈকে নিদিয়া হ'ল মই সেই ভয়ে ভয়েহে ওলাই আহিছোঁ মায়ে কৈছে একদম 5 মিনিটতকৈ সোনকালে আহিবলৈ কৈছে একদম মানে ঘৰৰ পৰা ওলাই আহিবলৈ নিদিয়া হৈছে একদম অশান্তি লাগি গৈছে এই একেইতে কালি যে বলিন খুৰা সেই বলিন খুৰাহঁতক ৰাতি পালে নহয় বলিন খুৰা হেনো কামুৰিলে কিন্তু চৰ্দাৰ খুৰা যে সেই চৰ্দাৰ খুৰা বাচি গ'ল হেনো চৰ্দাৰ খুৰা হেনো বোলে বলিন খুৰাক বোলে তাতে পেলাই থৈ গ'ল নহয় বেয়া জমনি হৈছিলে পৰি মেলি মানুহটো কুকুৰে কামুৰি মেলি বখলাই পেলালে এতিয়া হেনো হস্পিটেলতহে পৰি আছে কি ভাল কৈছো আৰু মানুহটো গোটেই অৱস্থাই নাই হেনো বলিয়া কুকুৰে কামুৰি একদম পুৰা বখলাই পেলালে তেজ উলিয়াই পেলোৱা ঐ সেইফালে চাচোন সেই দিনটা বলিয়া কুকুৰ নেকি বাৰু উঠিলে উঠ গছৰ ওপৰত জলদি কুকুৰ ন গছৰ ওপৰত উঠিব নাই বচোৱা কোনোবাই আমাক কোনোবা আছেনে ঐ এইফালে কুকুৰকেইটা খেদকচোন কোনোবাই কুকুৰে খালে মৰিলো আজি আমি চবে মনে থাকচোন মনে থাকিলে আমি গুচি গলোগে বুলি সিহঁতে গুচি যাবগে মনে থাকচোন চিঞৰ বাখৰ নকৰিবি ঐ পেন খোলা মোক অকমান জেগা দে ঐ ওপৰলে যা আৰু অকমান সিংহডাল ওপৰলে গ'লে সিংহ হাওলা ওপৰলে যা কুকুৰে নহ'লে বা এটা ঠেং লৈয়ে যাবগে মনে থাক চাইন্সিলি তুম চাউণ্ড নকৰিবি দেই কুকুৰ এটা যাবগে তেতিয়া তলেদি মনে থাক গৈছেগে মনে থাক দেই কি বজম বুলি বচাবা আৱাজি দেই মই ওলাই নাহোঁ দেই মাহঁতৰ কথা নুশুনাকে আৰু সেই বজাম বুলি হে কৃষ্ণ প্ৰভু বচাবা আৰু কৃষ্ণ প্ৰভু গৈছেগে আৰু পৰিলো মই এইটো পৰিলে ধৰ ঐ গোটেইকেইটা পৰিলি উঠ